নমস্কাৰ সকলোকে অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হ'ল আমাৰ ভাইটিৰ বিয়া আৰু বিয়াৰ এইফালে খানা বনাই আছে। খানা মানে আধা আধি হ'লে আৰু এইফালে বনায়ো আছে। আৰু আমাৰ খানা বনাই এখেতসকল গোসাঁই হয় আৰু প্ৰত্যেকখন বিয়াত আমাৰ প্ৰত্যেক কাজত এখেতসকলে আমাৰ খানা বনায়। বিৰাট টেষ্টি খানা বনায় এখেতসকলে। বিয়া বুলি এইফালে আকৌ আমাৰ ভিতালী মেকআপ কৰাত ব্যস্ত। বিয়া বুলি সকলোৱে মেকআপ কৰি ভাল পায়, অলপ সাজি কাচি। আৰু মেকআপ কৰিছে এইজনী বৰষাৰ সোণাপুৰতে বিউটি পাৰ্লাৰ আছে। কোনোবাই যোগাযোগ কৰিব বিচাৰিলে কৰিব পাৰে। আৰু বৰষাৰ ঘৰ আমাৰ ইয়াতে হয়, কলাগুছিত। তেওঁ মানে ধুনীয়া মেকআপ কৰে। এইফালে ভিতালীৰ মেকআপ কৰা হৈ গ'ল। এইবাৰ আকৌ মোৰ পাল। এইবাৰ মই কৰিম। এয়াই মই ফাৰ্ষ্ট মেকআপ কৰিছোঁ মেকআপ আৰ্টিষ্টৰ দ্বাৰা। আগতে কেতিয়াও কৰি পোৱা নাই। এইফালে আমাৰ ওলাই মিলি হৈ গ'ল। আকৌ আমি আহিলোঁ এতিয়া বিয়াত ৰবাৰতলিত। মানে আমি য'ত থাকোঁ তাত বিয়া হোৱা নাই, বেলেগ ঠাইত বিয়াখন পাতিছে, আমি তাত আহিছোঁ। এতিয়া আমি মানে পানী তোলাত যাবই নাপালোঁ, কাৰণ আমাৰ ওলোৱা নহ'লে। পানী তোলা ইতিমধ্যে গুচিয়ে গ'ল। আৰু এইফালে আমাৰ ওচৰৰ ভণ্টিকেইজনীয়ে চাহ দিব, বেলেগে বনাই দিব, কিন্তু ভণ্টিকেইজনীয়ে বিলাই দিব। আৰু এইফালে মোৰ ফাইনেল লুকটো কেনেকুৱা হৈছে আপোনালোকে ক'ব। এইফালে আমাৰ মাইনাৰ ছোৱালীজনীক আইতাকে লৈ আছে। আৰু আমাৰ ভিতালী আৰু ওচৰৰে ভণ্টিহঁত সকলোৱে আহিলে। এতিয়া চাহ জলপান দিব তেওঁলোকে। মানুহবিলাক লাহে লাহে আহাৰ আৰম্ভ কৰিছে আৰু আহি আছে। এইফালে আকৌ পানী তুলি আহি পালে। পানী তুলি অহাৰ পিছত মানে গেটতে যিখিনি নিয়ম কৰিব লাগে সেইখিনি কৰি আছে। বৰি নিয়া নিয়ম আছে। এতিয়া পানী তুলি আহি আৰু সেই নিয়মখিনি এতিয়া কৰি আছে।
আকৌ পানী তুলি অহা মানুহখিনিক চাহ জলপান দিব। এইফালে আকৌ পানী তুলিব যাওঁতে ভাতো দিয়াৰ ব্যৱস্থা কৰিছে। আৰু ৰাইজে কিছুমান মানুহে ভাত খাই উঠিলেই। এইফালে আকৌ আমিও ভাত খাব আহিলোঁ। এয়া মোৰ ভাগিন, সৰু ভাগিন, এইজনী মাজু ভাগিন আৰু আমি গোটেইখিনি ওচৰৰ ভণ্টিহঁতৰ লগত একেলগে ভাত খাব বহিছোঁ। এইফালে মোৰ ডাঙৰ ননন্দজনী, আমি একেলগে গোটেইখিনি ভাত খাব বহিছোঁ। তাই খোৱাতেই ব্যস্ত। এইফালে এওঁলোকে চাহ তাহ দিয়াত ব্যস্ত হৈ আছে। আৰু এতিয়া মানুহ অলপ কমিছে, গধূলি হ'ল। এইফালে আকৌ মই আপোনালোকক গেটটো অকণমান ওপৰৰ পৰা দেখুৱাই দিছোঁ। আৰু মোৰ সৰু ভণ্টি, তাইও আহিছিল বিয়াত, তাইক থ'ব আহিছোঁ অলপ গেটৰ সন্মুখত। আৰু আপোনালোকক দৰা দেখুৱাই দিয়া নাই। এইফালে দৰা ফটো উঠাত ব্যস্ত হৈ আছে। আৰু এয়া দৰাৰ ভনীয়েক, তাইৰো গা বেয়া, তথাপিও বিয়া বুলি আছে আৰু ঠিকে। এতিয়া ৰাতি হ'ল, আমিবোৰ আৰু নাচাতে ব্যস্ত, সকলোৱে নাচি আছোঁ। এয়া বেং পাতি এতিয়া নাই, অলপমান ৰেষ্ট লৈছে। এয়া আমিয়ে নাচি আছোঁ আৰু গোটেইকেইজনীয়ে। এইফালে বাহিৰৰ পৰা আহি আমি এইবাৰ আকৌ ৰভাৰ তলিত নাচি আছোঁ।
গোটেইবোৰে একলগ হৈ বেছি সময় নাথাকে আৰু সেইকাৰণে দৰা ধোৱাবৰো সময় হ'ল। এইফালে দৰা ধোৱাৰ আগত কৰা নিয়মখিনি কৰি আছে। আমাৰ ফালে এইখিনি নিয়মক নখ কমোৱা বুলি কয় আৰু দৰাতকৈ সৰুজনে এই কামটো কৰে। খুৰাৰ ল'ৰা সুমন হয়, তেওঁ নখ কমাইছে। এইফালে আকৌ দৰাক ধুৱাবৰ কাৰণে ভিনীয়েকে দাঙি আনিছে কলৰ গুৰিত আৰু এওঁ অলপ সহায় কৰি দিছে, কাৰণ পৰি যোৱাৰ ভয় থাকে যে। দৰা ধুই অনাৰ পিছৰ দৃশ্যখিনি আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া মানে দৰা যাব ওলালে আৰু সকলোৱে বোমা ফুটাইছে, সকলোৱে বিৰাট ফূৰ্তি আৰু। এতিয়া আমি কইনা ঘৰৰ পদূলি মুখত আছোঁ ৰৈ, দৰা আহি পালে আৰু। কইনা উলিয়াই অনাৰ আগত দৰাৰ যি যি কৰণীয় থাকে সেইখিনি কৰি আছে আৰু এইফালে কইনা উলিয়াই আনিলে আৰু এতিয়া পুৰোহিতে বিয়া পাতিব, হোম পুৰি আছে। এইফালে বিয়া শেষে হ'বৰ হ'ল আৰু আমি এতিয়া কইনা লৈ আহিলোঁ। কইনা আহি এয়া দৰাৰ
ঘৰ পালে আৰু গেটতে নিয়ম আছে কিছুমান, সেই নিয়মখিনি কৰিব। এতিয়া ভৰি ধুৱাব কইনাক, আৰু কইনাক ভৰি ধুৱাইছে আমাৰ ছোৱালীজনীয়ে, তাই এতিয়া ভৰি ধুৱাব। ভৰি ধোৱাৰ পিছত কইনাৰ লগত অনা বাচনখিনি ভৰিৰে চুই যাব লাগে, সেইবিলাক কৰি আছে। এইবাৰ আকৌ দৰা কইনাৰ আঙুঠি লুকোৱা হ'ল। প্ৰথমতে দৰাই লুকাইছে আঙুঠি, কইনাই পায় নে নাপায় এতিয়া আমি চাম। কইনাই বহুত সোনকাল পালে আঙুঠিটো। দৰাই যে একো বস্তু লুকাই ৰাখিব নোৱাৰিব, কইনাই বিচাৰি পাবই আৰু। এইফালে আকৌ আমাৰ বাই আগ চাউল ছিটাই আছে। আগ চাউল ছিটোৱা বুলি কয় আমাৰ ফালে, ডাঙৰবিলাকে ছিটাই আৰু। আৰু ময়ো যিহেতু ডাঙৰে হয়, সেইকাৰণে ময়ো আগ চাউল ছটিয়াই দিলোঁ। আৰু আপোনালোকক অলপ অলপকৈ গোটেই বিয়াখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।